আজি বনাবলৈ ওলাইছোঁ গাজ টেঙা খৰিচা। ওচৰৰ মামা এজনে 3টা গাছ আনি দিছে, তাকে আইতাই গুচাই আছে। আইতাই গুচাই থাকোঁতে কৈছে, এইখিনি মই গুচাই দিলোঁ, বাকীখিনি তই কৰিবি কিন্তু। আইতাৰ কথা মতেই মই এইখিনি ধুনীয়াকৈ ধুই মেলি লৈ ধুনীয়াকৈ পিহি ল'লোঁ আৰু মই এইখিনি পিহনাত পিচিছোঁ দেই, আপোনালোকেও পিহনাতে পিচিব পাৰে। আৰু যিহেতু এইখিনি তিতা হৈ থাকে, এইখিনি টেঙা কৰিবৰ কাৰণে এতিয়া মই বটল এটা লৈ লৈছোঁ আৰু বটলটোত এইখিনি ধুনীয়াকৈ ভৰাই দিছোঁ। আৰু এইখিনি টেঙা কৰিবৰ কাৰণে মই ইয়াত দুটুকুৰ থেকেৰা এড কৰিছোঁ আৰু ইয়াত থেকেৰা দিলে এইখিনি টেঙা হ'ব। আৰু অলপ গাজ খৰিচা দিছোঁ আৰু অলপ থেকেৰা দিছোঁ, তেনেকৈ ধুনীয়াকৈ এইখিনি ভৰাই ল'লোঁ। আৰু এইখিনি ভৰাই লোৱাৰ পিছত ইয়াত আমি পানী দিব লাগিব। এয়া চাওক, ইয়াত পানীখিনি দিয়াৰ পিছত এয়া চাওকচোন, ধুনীয়াকৈ পানী দি দিছোঁ টেঙা হ'বৰ কাৰণে। আৰু এইখিনি ধুনীয়াকৈ খপটো মাৰি 3 দিনৰ কাৰণে থৈ দিম আৰু 3 দিনৰ পিছত এইখিনি খাব পৰা হ'ব। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।